ৰাইজসকল আজি দুপৰীয়া ভাতৰ লগত লাখটকীয়া বস্তু। লাখটকীয়া বস্তু বুলি কিয় কৈছোঁ জানে? দেখাই আছোঁ আপোনালোকক, খাই পোৱা নাই চাগে। লাখটকীয়া বস্তুটো কিনিবলৈও নাপায়, কোটি টকা দিলেও নাপাব। মই যিটো বস্তু আজি খাবলৈ লৈছোঁ, এয়া দেখা পাইছে, সাধাৰণ দাইল। দাইল নহয় আকৌ, এয়া দেখিছে কুমলীয়া যে ছজনাৰ পাতটো, যিটোত নেকি ৩০০টা গুণ আছে, হয়নে নহয়? সেইকাৰণে কৈছোঁ লাখটকীয়া বস্তু আজি খাবলৈ লৈছোঁ। মানে দাইলৰ লগত ছজনা পাত দি দিছে, কুমলীয়া ছজনাৰ পাত। অ' কি মজা! ৰেচিপি আছে, ৰেচিপি আহি আছে। কেনেকৈ বনাইছোঁ দেখা পাব, আহি আছে ভিডিঅ'। চাবলৈ নাপাহৰিব দেই। আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। ৰাইজসকল, আপোনালোকৰ খোৱা বোৱা হ'লনে নাই? খাবলৈ লৈছোঁ আৰু, দুপৰীয়া দেৰিও হৈছে। দিয়ক, আৰম্ভ কৰি দিছোঁ। কৃষ্ণ। দাইলৰ লগত কুমলীয়া ছজনাৰ পাত, আৰু এইফালে আছে, লগত আছে ৰঙালাও ভাজি। কেতিয়াবা নিৰামিষ খালেও বহুত ভাল লাগে, আৰু তাতে নিৰামিষ লাখটকীয়া মাল। মজা। একদিন খাই চাবচোন, যদি খাই পোৱা নাই। যদি নাজানে বনাব, ৰেচিপি আহি আছে, ৰেচিপিটো চাই ল'ব কেনেকৈ বনোৱা হৈছে। সুন্দৰ। এটা টেংকিত যাবি যেতিয়া, একেলগে এনেকে সানি চেলেকটো মাৰি ল'লেহে ভাল লাগে আঙুলিত। কালাৰ দেখিছে কি সুন্দৰ। সানি লৈছোঁ আৰু একেবাৰে ন। যিটো বস্তু নেকি কোটি টকা দিলেও কিনিবলৈ নাপায়, কুমলীয়া ছজনাৰ পাতটো। সেইকাৰণে মাজে মাজে কওঁ, গাঁৱলীয়া মানুহবোৰ ৰজা। চহৰত থকাসকলে শুনিবলৈও নাপায়। শুনাটো বাদেই দিয়ক, দেখিবলৈ বা পাইছে নে নাই। বৰ মজা লাগিছে। ছজনা পাতটো দি দিয়াৰ লগে লগে দাইলখিনি কিবা অলপ পিছলৰ নিচিনা হৈ গৈছে। ভোককৈ সোমাই যায় একদম। লাখটকীয়া বস্তু যেতিয়া চেলেকি চেলেকি খাব লাগিব, নে কি কয় ৰাইজসকল? এইবুলি আকৌ ৰাইখৰ চাৰিশ সোমাই আকৌ কমেণ্ট চমেণ্ট মাৰি নিদিব আকৌ। কাঁহী খালি, ইফালে টেংকি ফুল। বাছ হৈ গৈছে আৰু। ভিডিঅ' চাই কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ গোটেইকেইটা মাৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ, বাই বাই। হৈ গৈছে।
আহ